আফটাৰ অল মানে এই বি টি চিৰ যিটো ৰাজনীতি সেইটো যদি আজিৰ দিনত চোৱা যায় তেতিয়াহ'লে 1 নম্বৰ পজিশ্যনত বি পি এফ আছে, ছেকেণ্ডত বি জে পি আছে, 3 নম্বৰতহে ইউ পি পি এল আছে। এই হিচাপত বি জে পিয়ে এইটো নিশ্চয় ক'ব আমি অকলে খেলিব পাৰিম বুলি। কিন্তু মুখ্যমন্ত্ৰীৰ আপোনাৰ ভিতৰুৱা কিবা সম্পৰ্ক এতিয়া আছে? নাই মোৰ লগত এনেকুৱা ভিতৰুৱা নাই। বিটিআৰ ৰেকৰ্ডত একো মানে উন্নয়ন কাম বিটিআৰ ৰেকৰ্ডতো কি আছে কি নাই আপোনালোকে চবেই জানে। মুঠতে বিজেপিৰ পজিশ্যনটো আজিৰ দিনত বি টি চি অঞ্চলত ছেকেণ্ড বিজেপিৰ পজিশ্যনটো, আৰু বি পি এফ হিচাপে 1 নম্বৰত আছে, 3 নম্বৰত ইউ পি পি এল আছে। 4টা বছৰ কি ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰ? 4টা বছৰ নহয়, 5 বছৰ হ'বলৈ গৈ আছে। এই এপ্ৰিল মাহত 8 তাৰিখ পালে 5 বছৰ কমপ্লিট হ'ব। উন্নয়ন কি দেখিছে? উন্নয়ন একো নাই, উন্নয়ন একো কৰা নাই, জিৰ'। 5 বছৰ চলাইছে, আজি 5 বছৰ কমপ্লিট হ'ল। আজি 27 জানুৱাৰী। তো যেন হওক প্ৰমোদ বড়োই যেনেকুৱা কথা দিছে এইটোতো কৰিবই পৰা নাই, আৰু সি কৰা মানুহ নহয়। কৰিব ইচ্ছা থাকিলে বহুত কাম কৰিব পাৰিলে হয়, সি ইচ্ছাই নাই। সি বি টি চিটো বিক্ৰী কৰি পেলাই খাই আছে, কথা সেইটোৱে। প্ৰমোদে চব ইয়াত বস্তু, চিণ্ডিকেটত বস্তু দেই। হ'ব, দলৰ পৰা মানুহ অহাৰ সম্ভাৱনা আছে। ইউ পি পি এলৰ পৰা মেলা এম এল এ, মেলা ই এম চি এল এ আহিবৰ কাৰণে যোজা চলাই আছে।